হেল্ল' ছাত্ৰসকল, আজি লৈ আহিছোঁ ক্লাছ 9-ৰ এটা ইম্পৰ্টেণ্ট অংক। এনেকুৱা অংক তোমালোকে বৰ্ড এক্সামত চাব পাৰা, হাফ ইয়াৰলি হওক বা এনুৱেলি হওক। এইটো হ'ল এটা বহুপদৰ অংক, মানে বহুপদ লেচনৰ এই অংকটো আছে। তোমালোকৰ হয়তো বহুপদ লেচনৰ এই অংকটো আছে, ঠিক আছে। তো এনেকুৱা অংক মই আজি যিটো অংক কৰাই দিম, সেই অংকৰ নিচিনা যদি বেলেগ অংক আহে তেনেহ'লে যাতে তোমালোকে ইজিলি কৰিব পাৰা, সেই উদ্দেশ্যে মই ধুনীয়াকৈ এটা বস্তু বুজাই দি পেলাই কৰিম, ঠিক আছে। তেতিয়া ব'লা প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰশ্নত কি কৈছে চোৱা। প্ৰশ্নত কৈছে x - 8 ৰাহিটো x² + 2x² + 4 বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। তাৰ মানে ইয়াত কৈছে কি x - 8 ৰাহিটো ইয়াৰ এটা উৎপাদক হয় নে নহয় এইটো আমাৰ পৰীক্ষা কৰিব লাগে, ঠিক আছে। এইটো আমাৰ কি কৰিব লাগে, পৰীক্ষা কৰি দেখুৱাব লাগে। যদি এনেকুৱা অংক কেতিয়াবা পোৱা, মানে কেতিয়াবা এনেকুৱা অংক তোমালোকৰ কুৱেশ্যন পেপাৰত পোৱা, তেন্তে কৰিবা কেনেকৈ চোৱা। ফাৰ্ষ্ট অফ কথা হ'ল তোমালোকৰ যিটো gx দিয়া আছে, যিটো মানে দিয়া আছে, এই বস্তুটো দিয়া আছে নে নাই, এই ৰাহিটো দিয়া আছে, এই ৰাহিটো ইয়াৰ উৎপাদক হয় নে নহয় এইটো পৰীক্ষা কৰিব গৈছে, হয় নে নহয়। তো এই ৰাহিটোৰ পৰা তোমালোকে xৰ মান ওলাই ল'বা, ঠিক আছে। এই ৰাহিটোৰ পৰা তোমালোকে xৰ মান ওলাই ল'বা। ইয়াত কিন্তু xৰ মান নাই, ইয়াত আছে কি x - 8। তো xৰ মান তোমালোকে কি কৰিবা, ধুনীয়াকৈ ওলাই ল'বা, ঠিক আছে। তো xৰ মান ওলাই লোৱা, আগতে লিখি লোৱা লাগিলে। গিভেন কি দিয়া আছে চোৱা, গিভেন px আমাক দিয়া আছে, px কি দিয়া আছে চোৱা, ইয়াক px বুলি কোৱা হয়, ঠিক আছে। px আমাক কি দিয়া আছে, x² + 2x, এইটো 2x² নহয় হা, এইটো 2x² নহয়, এইটো 2x হয়। কুৱেশ্যনত ভুল আহিছে, 2x হয়, এইটো 2x + 4, ঠিক আছে। এইটো আমাৰ px দিয়া আছে। আৰু gx কিমান দিয়া আছে, gx আছে আমাৰ x - 8 দিয়া আছে। তো আমাৰ ইয়াৰ পৰা কি কৰিব লাগে, xৰ মান ওলাব লাগে, হয় নে নহয়। তো xৰ মান ওলাবলৈ হ'লে x দি সমান দি দিবা। যদি তুমি সমান চিনৰ সেইফালে এইটো লৈ যোৱা, এই মানে কি, তাৰমানে ইয়াত যদি তুমি সমান 0 দিব পাৰা, হয় নে নহয়, 0 দিব পাৰা, কোনো হেৰি নহয় 0 দিলেও। তো সেই বস্তুটো তুমি যদি এতিয়া xটো ৰাখি দিয়া, এই 8টো যিটো আছে, 8 যিটো আছে, সেইটো সেইফালে লৈ যোৱা, তাৰমানে কি হ'ব, +8 হ'ব, হয় নহয়, +8 হ'ব। তাৰমানে এতিয়া আমি এই ৰাহিটোত এই px যিটো আছে, এই pxত xৰ জেগাত, এই xৰ জেগাত যিমানখিনি x আছে আমাৰ, এই xৰ জেগাত আমি কি বহাম, 8 বহাম। xৰ জেগাত যিমানখিনি x আছে, য'তে আমি x চাম তাতে আমি কি বহাম, 8 বহাম। 8 বহোৱাৰ পিছত আমি এনচাৰটো নিৰীক্ষণ কৰিম। যদি এনচাৰটোত আমাৰ 0 আহে, কি আহে, যদি এনচাৰটোত আমাৰ কি আহে, 0 আহে, তেনেহ'লে আমি কি ক'ম যে x - 8 ৰাহিটো x² + 2x + 4ৰ এটা উৎপাদক হয় বুলি ক'ম, ঠিক আছে। আৰু যদি 0 নাহে, ঠিক আছে, যদি 0 নাহে, ছাপ'জ 0 অহা নাই, বেলেগ কিবা নাম্বাৰ আহিছে, মাইনাছৰ হওক প্লাছৰ হওক, বেলেগ কিবা এটা নাম্বাৰ আহিছে, তেনেহ'লে সেইটো উৎপাদক নহয় বুলি ধুনীয়াকৈ লিখাই দিম, ঠিক আছে। এতিয়া বুজি পাইছা মই বস্তুটো কি কৈছোঁ। যদি 0 আহে এনচাৰত, তেনেহ'লে আমি ক'ম যে উৎপাদক হয়, আৰু যদি 0 নাহে এনচাৰত, তেনেহ'লে আমি ক'ম উৎপাদক নহয়, ঠিক আছে। এতিয়া ব'লা আৰম্ভ কৰোঁ। আমাৰ px কি দিয়া আছিল, x² + 2x + 4 দিয়া আছিল, হয় নহয়। xৰ জেগাত আমি কি বহাম, এই 8টো বহাম xৰ জেগাত। তো xৰ জেগাত কি বহাম, 8 বহাম। ওপৰত স্কোৱাৰ আছে, স্কোৱাৰ দিলোঁ, প্লাছ আছে, প্লাছ দিলোঁ, 2 আছে, 2 দিলোঁ। 2ৰ লগত xটো কি হৈ আছে, পূৰণ হৈ আছে, পূৰণ দিয়া। xৰ জেগাত আমি কি বহাম, 8 বহাম, প্লাছ আছে, প্লাছ দিলোঁ, 4ৰ জেগাত 4 বহাম, ঠিকে আছে। এতিয়া 8ৰ স্কোৱাৰ, হয় নহয়, 8ৰ বৰ্গ কিমান, 8ৰ বৰ্গ 64। এইখিনি তোমালোকে হেৰি কৰি ল'বা, মুখস্থ কৰি ল'বা, ঠিক আছে। এটলিষ্ট 20লৈকে মুখস্থ কৰি ল'বা। 8ৰ বৰ্গ কিমান, 8 পূৰণ 8, হয় নহয়। 8 স্কোৱাৰ মানে কি, 8 পূৰণ 8। তো 8ৰ এইটৰ বৰ্গ কিমান, 64 হয়। তো 64 কি দিলোঁ, প্লাছ আছে, প্লাছ দিলোঁ। 8 দুগুণ কিমান, 16, ঠিক আছে, 16, প্লাছ আছে, প্লাছ দিলোঁ, 4 আছে, 4 দিলোঁ। এই গোটেইখিনি কি হয়, প্লাছৰ হয়, গোটেইখিনি কি হয়, প্লাছৰ হয়। তেনেহ'লে গোটেইখিনি আমি কি কৰিম, এড কৰি দিম, গোটেইখিনি আমি কি কৰিম, এড কৰিম। তো এড কৰি দিয়া, 4 × 6 কিমান, 10, 10 × 4 = 14, 14ৰ 4 7ৰ 1, ইয়াতো নাই একো, হয় নহয়। 1 আৰু 6 কিমান, 7, 7ৰ 1 8। তো আমি এনচাৰ কিমান পালোঁ, 84 পালোঁ। যদি আমি এনচাৰ 84 পালোঁ, এইটো কি হয়, শূন্যৰ সমান নহয়। যদি শূন্যৰ সমান নহয়, তেনেহ'লে আমি কি লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ উৎপাদক নহয়। তো লিখি দিম তলত যে এতেকে x - 8 ৰাহিটো x² + 2x + 4ৰ উৎপাদক নহয়, উৎপাদক নহয়, ঠিকে আছে। বুজি পালা চাগে। মই নাজানো কিমানখিনি বুজাব পাৰিছোঁ, কিন্তু চাগে বুজি পাইছা। যদি বুজি পাইছা, তেনেহ'লে এনেকুৱা ধৰণৰ যিকোনো অংক, তোমালোকৰ কিতাপত বহুত অংক আছে এনেকুৱা ধৰণৰ, সেইখিনি অংক প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ এটা অংক এক্সামত চাব পাৰা, বুজি পালা নে নাই। বৰ্ড এক্সামৰ কথা কৈ আছোঁ মই, ইউনিট টেষ্টৰ কথা কোৱা নাই, কাৰণ ইউনিট টেষ্টৰ কুৱেশ্যনবোৰ তোমালোকৰ নিজৰ স্কুলৰ টিচাৰসকলে কাটে, হয় নহয়। টিচাৰসকলে হেৰি কৰে, মানে ডিজাইনটো কৰে, টিচাৰসকলে ডিজাইন কৰে। তো টিচাৰসকলে যিখিনি তোমালোকক পঢ়াব, সেইখিনি কুৱেশ্যনৰ পৰাই ডিজাইন কৰিব কুৱেশ্যনখিনি, হয় নহয়। তো সেইকাৰণে মই কৈ আছোঁ বৰ্ড এক্সামত চাব পাৰা, হাফ ইয়াৰলি বা এনুৱেল এক্সামত তোমালোকে চাব পাৰা। গতিকে এই অংকটো কেনেকৈ কৰিব লাগে মই ধুনীয়াকৈ বুজাই দিছোঁ। গতিকে তোমালোকে ভালকৈ কৰিবলৈ যত্ন কৰিবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। পৰৱৰ্তী আৰু এটা ইম্পৰ্টেণ্ট অংক লৈ তোমালোকৰ সন্মুখত আকৌ আহিম বুলি আশা ৰাখি আজিলৈ বাই বাই।